হে গাইছ আমি আকৌ এতিয়া গধূলি মানে টাইম 5টা 5:30 হ'ল যেতিয়া আকৌ ফটোশ্বুট কৰিবৰ কাৰণে আহিলোঁ। এই জেগাটোৰ ভিউটো চাওক আপোনালোকে কি চালিয়া হয়। এইফালে বিনোদৰ ফটোশ্বুট চলি আছে, খুব ধুনীয়া ফটোশ্বুট। पिक्चर अभी बाकी है, मैं बोला है ना, पिक्चर अभी La 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 la. আৰু এই আমাৰ ফটোশ্বুট চলি আছে। ঐ কংকন ভালকৈ কেমেৰা মাৰ, তই কেমেৰাটো ফটোটো ভাল নহয় দেখোন। গাইছ আমি এতিয়া বৰ্তমান ফটোশ্বুট কৰি আছোঁ। মোৰ ফটোশ্বুট হৈ গ'ল, মই বহুত উঠা নাই আৰু এই বাকী লগৰ কেইটামান উঠি আছে। এয়া চালিয়া বছ ব্ৰ' চালিয়া। আৰু আমাৰ কেমেৰামেন নিতুল। আৰু ভিউটো চাওক আপোনালোকে, মজা জুই চালিয়া দলং। এই বে ভিউ বম চালিয়া ভিউ। আৰু মোৰ গাড়ী কাৰণে এইখন ৰাস্তাৰ মাজতে থৈ দিছোঁ। আপোনালোকে মোৰ ইনষ্টাগ্ৰামত মোৰ ফটো চাব, বহুত ধামাকা ফটো আজি উঠিছোঁ। সেই চালিয়া আৰু জুই। এই গাইছ আমি এতিয়া আকৌ ফটোশ্বুট কৰিব আহিলোঁ। এইটো মই এইফালে কেমেৰাটো চচ অলপ মই ব্লগিং কৰোঁ নেকি অলপ দিনত? অঁ কৈ দি। এইফালে ৰমেন আছে আমাৰ মেইন মানুহ। অলপ কৈ দিয়ে এই ইয়াৰ চেনেলটোৰ বিষয়ে, বিনোদৰ বিষয়ে ছাবস্ক্ৰাইব কৰিব দি। এতিয়া কওঁ সিফালে আছে, এইফালে নিতুল অলপ ফটো শ্বুট কৰি আছে। অলপ কেনেকুৱা কি বস্তুটো এক্সপিৰিয়েঞ্চ কেনেকুৱা? অঁ ঠিক আছে। এইফালে আছে আমাৰ মডেল, এইফালে মডেল আছে। লোকেশ্যনটো চাই লওক, খুব ধুনীয়া ভিউ। এইফালে পোষ্ট লাগি আছে। সেই গাইছ আকৌ এটা নতুন লোক এইখানে ভাইটো বা মোক চিনি পাব লাগিছে বে। ক'ত লাগ পাইছিলোঁ বা? চিপাজাৰ মানে কোনখিনিত? মানে মোৰ মনত নাই ভালদৰে। মনত নাই নেকি? এই হোটেলত যে লাগাল পাইছিলোঁ। মই হোটেলত লাগ পাইছোঁ। ক'ত হোটেলত লাগ? ঐ মই হোটেলত লাগ, মই বোলে ইয়াক হোটেলত লাগ পাইছোঁ ব্ৰ'। ক'ত কোনখন হোটেলত? এই নামটো নাজানো। মই হোটেলত ব্ৰ' আমি ক'ত হোটেলত লাগ পাইছিলোঁ? লখিমী মই আকৌ কিবা বেলেগ। এই গাইছ আমাৰ এতিয়া ফটোশ্বুটৰ কাৰণে অলপ আন্ধাৰ হৈছে, তাৰ বাবে আমাৰ এই কেমেৰামেনক গাড়ীৰ লাইট মাৰি আছে। এই আপাৰ মাৰ অঁ তলত ব। এই এতিয়াহে লাইটৰ পোহৰ পৰিছি। এ বে আমাৰ লাইট দেখিছা চালিয়া। এই চালিয়া ব্ৰ' চালিয়া। ঐ ইয়াক ভালকৈ ফটো মাৰিবি দেই। ঐ নিতুল ইয়াক ভালকৈ ফটো মাৰিবি ব্ৰ'। মোক হোটেলত লাগ পাইছি বে অংকল ই মোক ক'ত লাগ পাইছি বে? হোটেলত লাগ পাইছি। আৰু আমাৰ ফটোশ্বুট চলি আছে এতিয়া। দুই এষাৰ কৈ দিছোন। মই কি ক'ম গাইছ, মই একো নলেজ নাই। ভাই মাৰি ইয়াৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ লিংকটো কৈ আছোঁ। ভাই মাৰি ভাচুৰা ডেছক্ৰিপশ্যনত লিংকটো থাকিব, আপোনালোকে চাব। মোৰ চেনেলটো একবাৰ ভিজিট কৰিব, কংকন ব্লগছ বুলি আছে। তাৰপিছত আৰু এইফালে আমাৰ যিটো মডেল আছে, মডেলৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো আপোনালোকে চাব। এইটো আছে জিন্তু বৰুৱা। এইটো ইফালে আমাৰ কৰিছোঁ মানাতৰ ভাইৰেল মিউজিক দিব। ৰাম হৰি হৰি এখনি জানো তই? মজা
খুব ধুনীয়া খুব সুন্দৰ তাৰ ফটো দেখাই দিওঁ অলপ ব্লগত মজা দেখাই ভিডিঅ'টো অলপ বেছিয়ে ফাল্টু হ'ল আপোনালোকে বেয়া নাপাব হা মোৰ লগৰটো অলপ বেয়াকৈ কিবা এটা মিউজিক দিলে মোৰ ফালৰ পৰা চৰি দেই চালে এই ইণ্ডিকেটাৰকেইটা জ্বলাই দিবে আমাৰ গাড়ী মোৰখনৰ এই লাইট এটা লগাব লাগিব এইটোৱে আছিল গধূলিৰ ব্লগ আমাৰ ফটোশ্বুট কৰা ভাল লাগিলে লাইক কমেণ্ট আৰু মোৰ চেনেল নতুনকৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব